গণতান্ত্ৰিক ব্যৱস্থাত যে সকলোৰে অধিকাৰ আছে তাকেই প্ৰমাণ কৰিছে শোণিতপুৰৰ দুই ভাতৃয়ে কংগ্ৰেছ আৰু বিজেপি দলৰ প্ৰাৰ্থী হৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ দুই ভাতৃ বৰছলা সমষ্টিৰ দক্ষিণ সিঙৰি পঞ্চায়তৰ ৱাৰ্ড সদস্যৰূপে ভোটাৰ ৰাইজৰ কাষ চাপিছে অজয় ৰাম আৰু কৈলাশ কুমাৰ ৰাম নামৰ দুই ভাতৃয়ে কংগ্ৰেছ আৰু বিজেপি দলৰ হৈ এনেদৰে দুই ভাতৃয়ে ৰাইজৰ কাষ চপাত এক আমোদৰ সৃষ্টি হৈছে অঞ্চলটোত পৃথক ৰাজনৈতিক দলৰ আছে যদিও দুই ভাতৃৰ মাজত নাই কোনো সংঘাত শেহতীয়াকৈ পঞ্চায়ত নিৰ্বাচনত সোণালী সুযোগ আহিছে দুই ভাতৃলৈ অৱশ্যে কোনে শেষ হাঁহি মাৰে সেয়া গণনাৰ পিছতহে স্পষ্ট হ'ব যি সময়ত ৰাজনৈতিক কাৰণত বিভিন্ন ঠাইত সংঘাতৰ সৃষ্টি হৈছে তেনে সময়তে দক্ষিণ সিঙৰি পঞ্চায়তত এই দুই ভাতৃয়ে একেটা ৱাৰ্ডত দুটা দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে কুমাৰ ৰাম কুমাৰ ৰাম কোন পঞ্চায়তত কি উঠিছে আপুনি মই 29 নম্বৰ দক্ষিণ সিংৰি 3 নম্বৰ ৱাৰ্ডৰ মেম্বাৰ উঠিছো বিজেপিৰ পৰা এই দুই ভাই ককাই উঠিছে নেকি আপুনি হয় আপুনি কি হয় মই ডাঙৰজন সৰুজনে কি উঠিছে আপোনাৰ এই কংগ্ৰেছত মেম্বাৰ আছে একেলগতে একেটা ৱাৰ্ডত একে ৱাৰ্ড এজন কংগ্ৰেছ এজন বিজেপি ঠিকে আছে তেওঁ নিজৰ আদৰ্শ আছে নিজৰ ই আছে থটছ আছে বিচাৰ আছে মই বিজেপি ভাল পাইছো বিজেপিৰ নীতিবিলাক ভাল নৰেন্দ্ৰ মোদী বহুত ভাল কাম কৰি গৈ আছে তেওঁৰ আদৰ্শ আৰু তেওঁৰ ডেভেলপমেণ্টৰ কাম আছে যে সেইটো সাপোৰ্ট কৰি মই ইয়াত বিজেপি মেম্বাৰ বাবে খেলি মই কংগ্ৰেছৰ পৰা উঠিছো দক্ষিণ সিঙৰি গাঁও পঞ্চায়ত 3 নম্বৰ ৱাৰ্ডৰ পৰা 29 নম্বৰ 3 নম্বৰ ৱাৰ্ডৰ পৰা উঠিছো মেম্বাৰ আপোনাৰ ককাই কি উঠিছে দাদা বিজেপিৰ পৰা মই আজি 15 বছৰ পাৰ হ'ল কংগ্ৰেছত আছে মই পুৰাণা কংগ্ৰেছৰ ৱাৰ্কাৰ হওঁ হয় সেই বুলি মোক মোৰ ৱাৰ্ডৰ পৰা মেম্বাৰৰ কাৰণে মোক টিকেট দিছে